হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই হেঙুলীয়া ধাৰাবাহিকত বিনন্দৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, হেঙুলীয়া ধাৰাবাহিকত বিনন্দৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে দীপজ্যোতি কলিতা। তেওঁৰ জন্ম হৈছিল 1991 চনৰ 16 আগষ্ট তাৰিখে। তেওঁৰ ঘৰ হৈছে মঙলদৈত। বন্ধু বান্ধৱীসকল, দীপজ্যোতি কলিতাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। মাকৰ নাম হৈছে সুমিত্ৰা কলিতা আৰু দেউতাকৰ নাম হৈছে ডম্বৰুধৰ কলিতা। বন্ধু বান্ধৱীসকল, দীপজ্যোতি কলিতাই 2000 চনৰ পৰা ভ্ৰাম্যমাণৰ জগতত খোজ দিছিল। সৰুৰে পৰাই অভিনয়ৰ প্ৰতি ধাউতি থকা দীপজ্যোতি কলিতাই বহুতো ভিডিঅ' ছং আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, দীপজ্যোতি কলিতাই অভিনয় কৰা কেইখনমান ধাৰাবাহিক হৈছে নিবিড় মায়াৰে হেঙুলীয়া। তেওঁ হেঙুলীয়া ধাৰাবাহিকৰ বিনন্দ চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, দীপজ্যোতি কলিতাই ভিডিঅ' ছং আৰু ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বহুতো শ্বৰ্ট ফিল্মত অভিনয় কৰিছিল আৰু ইয়াৰ জৰিয়তে দৰ্শকৰ বহুতো সমাদৰ লাভ কৰিছে। আপোনালোকে কোনে কোনে বাৰু বিনন্দ অৰ্থাৎ দীপজ্যোতি কলিতাৰ অভিনয় চাই ভাল পাইছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।